Hey guys, Assalamualaikum. Welcome back to my YouTube channel. I hope সকলো ভালে আছে guys. আজি এটা very special day আমাৰ বাবে কাৰণ আজি আমাৰ কলেজত আমাৰ মাতিছে মানে সম্বৰ্ধনা সভা পাতিছে। মই এই গ্ৰন্থখনতে লাষ্ট দুটামান পাঠদান কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল যিসকল আছিল আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট অতিকৈ মৰমৰ আজিৰ এইবোৰ সম্বৰ্ধনা সভাৰ সভাপতি মহোদয় জনাব আমাৰ দুৰ্গাম সিংক আৰু এখন মানপত্ৰ আমাৰ আব্দুল হামিদ সাহেবক মই অনুৰোধ জনাইছোঁ অলপ আগবাঢ়ি আহিলে ভাল হয়। আমি কেতিয়াও ধ্যান আমাৰ মুখ নাথাকিব। গতিকে তোমালোকে আজি এই সভাত প্ৰত্যেকে মনে মনে প্ৰতিজ্ঞাবদ্ধ হোৱা যে ব্লগার हेलो ब्लॉगर गाइस আমরা মেন ব্লগার আব্দুল্লাহ ভাই हेलो পুরা সুন্দর লাগে উজ্জ্বলদা তুমি হ্যাপি নি গাইস আমার অসমীয়া ল'ৰা আমার ক্লাসৰ টপার আর এইফালে আছে রুফুল ভাই তুমি হ্যাপি নেকি স্যাটিসফাই আমার সেকেন্ড টপার ল'ৰা আর এইফালে আমার আছে জুনাইদ আর এইফালে আছে মই নিশ্চয় সকলে দেখিছে ব্লগটো অল রাইট গাইজ বর্তমান মোৰ লগত আছে মোৰ জুনিয়ৰ আমাৰ ইফতিহাজ হাফিজ মোৰ বহুত এজন ফেভৰেট মানুহ আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু আপুনি আপোনাৰ ৰিজাল্টটো লৈ স্যাটিসফাই নেকি মই আৰু গাইজ ইফতিহাজ হাফিজৰ আমাৰ ৰিজাল্ট মানে 10ৰ ভিতৰত বহুত ভাল হৈছে আমাৰ HSLCৰ ভিতৰত আমাৰ কলেজৰ সুনাম কঢ়িয়াই আনিছে আৰু মোৰ বহুত এজন ভাল ফ্ৰেণ্ড চ' আশা কৰোঁ সকলোৱে নিশ্চয় চিনি পাইছে আৰু তেওঁ ইনষ্টা ID ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে গৈ চাব পাৰে আৰু গাইজ আজিলৈ ইমানখিনি আৰু আপুনি কিবা ক'ব নেকি মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ নিজৰ মাজৰ পৰা এজন টেলেণ্টেড মানুহ আমাৰ খান্না ব্লগছ বাইক সকলোৱে ছাপোৰ্ট কৰিব আমাৰ নিজৰ পৰা এজন ডাঙৰ ব্লগাৰ হৈ উঠিব পাৰে এইটো মই ক'ব বিচাৰিছোঁ শুক্ৰিয়া ভাই আৰু গাইজ আজিলৈ ইয়াতে থাকক ভাই তুমি তোমাৰ ৰিজাল্টে ছেটিছফাই নিম দে চাদ্দাম ভাই যেতিয়া গৈ আছোঁ ঘৰত আৰু বহুত সময় আছিলোঁ চ' এতিয়া যাওঁ বৰ্তমান গৈ আছোঁ ঘৰত আৰু আহোঁতে পিনে যেতিয়া কলেজত আহিছিলোঁ তেতিয়া মানে আমাৰ বাইক লৈ আহিছিলোঁ আৰু যেতিয়া ভাবিছোঁ লেট হৈ যাব তেতিয়া মই দেউতাকক পঠাই দিছোঁ বাইকখন দি চ' বৰ্তমান গৈ আছোঁ জুনাইদৰ বাইকে ৰাইট বৰ্তমান গৈ আছে জুনাইদ তাৰ ঘৰত আৰু মোক মানে নমাই দিছে আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ শৰীৰৰ একেবাৰে হাল নাই ইমান গৰম দিছে আজি তামাম চ' অল ৰাইট গাইজ বৰ্তমান আহিছোঁ দোকানত আৰু এতিয়া মানে অলপ আবেলি টাইম হৈছে আৰু নিশ্চয় দেখিছিল আমি কলেজত গৈছিলোঁ আজি আৰু বহুত এনজয় কৰিছোঁ বহুত দিন পাছত আমাৰ পুৰণা ফ্ৰেণ্ডবিলাকৰ লগত মিট আপ হৈছে গাইজ আজি এটা মানে ঘটনা হৈ গৈছে মানে ঘটনাটো কি মানে এটা ইণ্টাৰেষ্টিং মানে যেতিয়া আমাক মাতি আছে মানে যেতিয়া মোক মাতিছে তেতিয়া মানে নৰ্মেলি মই গৈ আছোঁ জাপিৰে শ্বুটটো কৰিব পৰা নাই কাৰণ সি মানে এইটো মানে টাইমিঙৰ বাবে সি মানে ৰেডি নাছিল ময়ো ৰেডি নাছিলোঁ গৈ আছোঁ আৰু তাৰপাছত হঠাৎ যেতিয়া মই গৈছোঁ ওচৰত ছাৰে কয় সি বৰ্তমান এজন ইউটিউবাৰ গাইজ যেতিয়া কৈছে মোৰ এটা শ্বক লাগিছে আৰু বহুত ভাল ফিলিং লাগিছে মানে লাইফৰ ফাৰ্ষ্ট টাইম মানে ইমান ডাঙৰ হলত মানে কোনোবাই মানে মোক ইউটিউবাৰ বুলি মেনশ্যন কৰিছে থেংকছ এ লট ছাৰ যদি আপুনি ভিডিঅ'টো চাই আছে আৰু গাইজ মানে যেতিয়া মানে ছাৰে মোক কৈছে তেতিয়া মানে পূৰা হল একেবাৰে ফুল তেতিয়া মোৰ মানে আব্বাও আছিল তাত আৰু গাইজ আশা কৰোঁ সকলোৱে ব্লগটো নিশ্চয় এনজয় কৰিছে আৰু ইমানলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ তো গাইজ আজিলৈ ইয়াতে থাকক ভাল থাকিব সুস্থ থাকিব আল্লাহ হাফিজ